আমাৰ এইটো যাত্ৰাটো যোৱাকালিৰ পৰাই হৈছে এইটো আমাৰ দলৰ সিদ্ধান্ত যে প্ৰত্যেকটা সমষ্টিত একবাৰ মানে আমি দলীয়ভাৱে ৰেলী কৰি পেলাই ৰাজহুৱা মিটিং কৰাটো আমাৰ দলৰ ডিচিশ্যন এই হিচাপত আমি কৰি আছোঁ যোৱাকালি কোকৰাঝাৰত 2টা সমষ্টি কৰিছে আজিও ওদালগুৰিত ধনশিৰি আৰু এই হৰিচিঙা সমষ্টি অহাকালি আকৌ চিৰাঙত হ'ব 2টা সমষ্টি ছাৰ যোৱাকালি প্ৰমোদ বড়ো ওদালগুৰিত আহিছিলে আহি কৈছে যে অবৈধভাৱে প্ৰায় 3000 কোটি টকা কমিশ্যন লৈ আপোনালোকে এপ্ৰুভেল দিছিলে আৰু এতিয়া যেতিয়া কামবিলাক বিচৰা হ'ল অকল 1500 কিমান টকাহে ওলাইছে হিচাপত বাকী 1500 টকা মই আপোনাক কৈছোঁ ৰাজহুৱাভাৱে তাতে আজিৰ দিনত মই কোনো পলিটিকেল পাৰ্টিৰ লিডাৰসকলৰ এগেইনষ্টত মই কমেণ্ট দিব নোৱাৰিম আপুনি সুধিছে আপুনি সোধা মতেতো মই কিবা একটা কমেণ্ট দিব লাগিছিল মই নিদিওঁ কেলে মানে মোৰ লাইচেঞ্চ নাই নোৱাৰে ইয়াৰ লাইচেঞ্চটো মই পোৱা নাই এতিয়া খালি মিটিং কৰাৰ লাইচেঞ্চটো পাইছে মানে কথা ক'ব নোৱাৰে প্ৰমোদৰ এগেইনষ্টে কাৰো এগেইনষ্টত এনকাউন্টাৰৰ ক্ষেত্ৰত কি কাৰো আপুনি হেলিকপ্টাৰ চলাম বুলি কৈছিল মানে ধোঁৱা উৰাম বুলি কৈছিল অক্টোবৰত আমাৰ হেলিকপ্টাৰ ঠিক হ'ল কৰি দিছে আমি অলৰেডি কি কৰিব ধোঁৱা উৰাই আপুনি অক্টোবৰৰ পৰা এমপি ইলেকশ্যনৰ কাৰণে ধোঁৱা উৰাই দিম স্যাৰ লাইসেন্সটো কোনে দিয়া নাই স্যার আমি এপ্লাই কৰি পেলাই ৰাখিছে কোনে দিছে কোনে দিব কোনে দিয়া নাই সেইটো মই ক'ব পাৰে আৰু এইটো বেছি গলি যাব মানে নকয় স্যার কোনো পলিটিক্যাল পাৰ্টিৰ কথা নকয় স্যার নকয় আগন্তুক যেটো লোকসভা নিৰ্বাচন ওপেনলি কৈছে কোনো ৰাজনৈতিক দলৰ সৈতে আপোনালোকে আমি ওপেনলি কৈছে মানে দলৰ সিদ্ধান্ত সেইটো সেইদিনা বৰমাত যেটো মিটিং হৈছিল আমাৰ স্পেচিয়েল কমিশ্যন তাতে দলীয়ভাৱে সিদ্ধান্ত হৈছে কোনো পলিটিক্যাল পাৰ্টিৰ লগত এলায়েন্স নকৰি পেলাই আমি অকলে বিশেষভাৱে 2টা লোকসভা ওদালগুৰি আৰু কোকৰাঝাৰত খেলিব স্যার আপোনাক এজন কমেডিয়ান বুলিহে কৈ ৰাকেশ ব্ৰহ্মে আমি যিখিনি মিটিং কৰি থাকে মই কাৰো এগেইনষ্টত মই কমেণ্ট দিব নোৱাৰে এনেকুৱা পৰিৱৰ্তন কিয় স্যাৰ ইহঁতে বহুতে কিবা কিবি কৈ থাকিব পাৰে মোক কিন্তু মই একো ৰিপ্লাই দিব নোৱাৰো তেওঁলোকে আক্ৰমণ কৰি আছে আপুনি কি এইবিলাক নহয় মই লাইচেঞ্চ পোৱা নাই বুলি কৈছে আইনগত বাধা আছে নেকি মই লাইচেঞ্চ পোৱা নাই বুলি কৈছে ইয়াতে জানিব লাগে বিজেপি চৰকাৰৰ দিনত লাইসেন্সৰো প্ৰয়োজন নেকি আৰু এইবিলাক ক'লে আৰু জুলাই দিব